ছোৱালীসকলক অসম চৰকাৰে স্কুটি প্ৰদান কৰি আহিছে আৰু এইবাৰো প্ৰদান কৰাৰ কাৰণে আগবাঢ়িছে কিন্তু এইবাৰৰ এটা বিশেষ এয়াৰ নিউজ 20ৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিলোঁ এই নিউজটো চোৱাৰ বাবে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। HS পাছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই খবৰটো অতি জৰুৰী। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ফাৰ্ষ্ট ডিভিজন তথা ষ্টেণ্ড কৰিছে তেওঁলোকৰ বাবে অসম চৰকাৰে স্কুটি প্ৰদান কৰাৰ এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে তোমালোকক তাকে শুনাবলৈ অকণ যত্ন কৰিছোঁ। ছোৱালীসকলক অসম চৰকাৰে স্কুটি প্ৰদান কৰি আহিছে আৰু এইবাৰো প্ৰদান কৰাৰ কাৰণে আগবাঢ়িছে কিন্তু এইবাৰৰ এটা বিশেষ গুৰুত্ব যে ছাত্ৰীসকলৰ ক্ষেত্ৰত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত পাছ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব কিন্তু ছাত্ৰসকলৰ ক্ষেত্ৰত যিসকলে ৭৫% লাভ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব। সৰ্বমুঠ আমাৰ সংখ্যাটো হ'ল ৩৫,৮০০খন স্কুটি অসম চৰকাৰে বিতৰণ কৰিব। ৩৫,৮০০। ইয়াৰে ভিতৰত আমাৰ ছাত্ৰীৰ সংখ্যা হ'ল ২৯,৭৪৮ 29,748 আৰু ছাত্ৰৰ সংখ্যা হ'ল ৬,০৫২ 6,052 নাম্বাৰ। তো এই স্কুটিখিনি অসম চৰকাৰে দিয়াৰ কাৰণে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে স্কুটি অন্যান্য যিখিনি কাৰিকৰী নিবিদা আদিৰ কাম কাজ থাকে সেইখিনি উচ্চ শিক্ষা বিভাগে সমাপন কৰি